Hello everyone, welcome back to my channel. মই Pompi আৰু আপোনালোকে চাই popspompi. আশা কৰো সকলো ভালে আছে। আজি আপোনালোকলৈ লৈ আহিছো অতি কম সময়তে আৰু অতি সহজতে ঘৰতে তৈয়াৰ কৰি উলিওৱা পিঠাগুৰি দুটা ফেস পেক। আমি সকলোৱে জানো যে পিঠাগুৰিত ফলিক এসিড, এন্টিঅক্সিডেন্ট, মিনাৰেলছ আদি সমূহেৰে ভৰপূৰ। যিয়ে আমাৰ স্কিনৰ পৰা পিম্পলছ, ৰিংকলছ, ডেড স্কিনত জমা হোৱা এক্সিছ অইলসমূহ উলিওৱাত সহায় কৰে। লগতে স্কিনখন উজ্জ্বল কৰি তোলাৰ উপৰিও বয়সৰ চাপু কমায়। তেতিয়াহলে বলকচোন মইনো ফেস পেক দুটা কেনেকৈ তৈয়াৰ কৰিছো আপোনালোকক দেখুৱাও। ফাৰ্স্ট পেকটো বনাবলৈ মই ইয়াত লৈছো পিঠাগুৰি, এলোভেৰা জেল। মই পতঞ্জলি এলোভেৰা জেল ইউজ কৰিছো, আপোনালোকে ফ্ৰেছ এলোভেৰা জেল ইউজ কৰিব পাৰে। গোলাপ জল আৰু মৌ। মই ইয়াত লৈছো পিঠাগুৰি 2 চামুচ, এলোভেৰা জেল 1 চামুচ, গোলাপ জল 4 চামুচ, আৰু মৌ 1 চামুচ। এতিয়া এই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া এই পেকটো মুখত লগাই 3 পৰা 4 মিনিট সময় স্কাৰ্ব কৰিম আৰু প্ৰায় 10 বা 15 মিনিট সময়ৰ পিছত ঠাণ্ডা পানীৰে ধুই দিম। চাউলৰ পেকটোত থকা এলোভেৰাই সূৰ্যৰ আল্ট্ৰাভায়োলেট ৰশ্মিৰ পৰা হ'ব পৰা ক্ষতিৰ পৰা বচায়, স্কিনখন ময়শ্চাৰাইজ কৰাৰ লগতে স্কিনৰ পৰা ৰিংকলছ আঁতৰায়। গোলাপ জল আৰু মৌৱে স্কিনখন প্ৰাকৃতিকভাৱে উজ্জ্বল কৰাৰ লগতে স্কিনখন ভিতৰৰ পৰাও টোন কৰে। প্ৰায় 10 মিনিটমান সময়ৰ পিছত মই মুখখন ধুই আহিলোঁ আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মুখখন কিমান উজ্জ্বল হৈ পৰিছে। সেকেন্ড পেকটোৰ কাৰণে মই লৈছোঁ পিঠাগুৰি, হালধি, বিলাহীটো মই এনেধৰণে পিউৰি কৰি লৈছোঁ। মই ইয়াত লৈছোঁ পিঠাগুৰি 2 চামুচ, হালধি অকণমান, আপোনালোকে জোখমতে হালধিটো দি ল'ব, আৰু পিউৰি কৰি লোৱা বিলাহীখিনি। এতিয়া এই গোটেইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু আগতে দেখুওৱা পেকটোৰ দৰে ঠিক একেধৰণে এই পেকটো মুখত লগাই 3 পৰা 4 মিনিট সময় স্কাৰ্ব কৰিম আৰু প্ৰায় 10 পৰা 15 মিনিট সময় পিছত মুখখন ঠাণ্ডা পানীৰে ধুই দিম। বিলাহীত ভিটামিন চি, লাইকোপিন, পটেছিয়াম আদিৰে ভৰপূৰ, যাৰ ফলত আমাৰ স্কিনখনৰ পৰা ডেড স্কিন, ছান টেন, ব্লেক হেডছ, অপেন প'ৰ্ছ আদিসমূহ ৰিমুভ কৰি স্কিনখন স্মুথ কৰি তোলে। আনহাতে হালধিত ভিটামিন চি, প্ৰ'টিন, ফছফৰাছ, ফাইবাৰ আৰু এণ্টিবেক্টেৰিয়েল গুণৰে ভৰপূৰ, যি আমাৰ স্কিনখন উজ্জ্বল কৰি তোলাৰ লগতে স্কিনৰ সকলো ধৰণৰ সমস্যাও সমাধান কৰে। মোৰ আজি ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।